বোলো ৰাতিপুৱাই মই জাকেট পিন্ধি আহিছোঁ যদিও ইমান ঠাণ্ডা লাগিছে। ব'লক আপোনালোকক এখন মাৰ্কেটত লৈ গৈ আছোঁ আৰু মাৰ্কেটখনত পৰা মই আজি গাহৰি মাংস আনিম আৰু মাছ আনিম। আৰু যিহেতু আজি ধান দুৱাই আছোঁ দাৱনীৰ লগত এসাঁজ খাম বুলি পথাৰত, আৰু সেই গতিকে ব'লক আপোনালোকক মাৰ্কেট কৰি আনো পোনপ্ৰথমে, তাৰপিছত আপোনালোকক মই পথাৰলৈ লৈ যাম। এই দলংখনৰ ওপৰেদি পাৰ হৈ দিলে মই এতিয়া ডাইৰেক্ট কি ক'ম, এইডোখৰ জেগাডোখৰ কোনে চিনি পাইছে কমেণ্ট কৰিব। এইখন হ'ল কাকডোঙাৰ দলং। কাকডোঙাৰ দলংখনে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট ভাগ কৰি দিছে। এতিয়া মই কাকডোঙাৰ দলংখন পাৰ হৈ গৈ পোনে গ'লে এইফালে গ'লে তৰাণী পাই, এইফালে পোনে গ'লে কি পামগৈ, কোনখন বজাৰ পামগৈ হয়তো আপোনালোকে গম পাইছে। ব'লক আপোনালোকক দেৰি নকৰি মই বজাৰলৈ সোনকালে লৈ যাওঁ আপোনালোকক। এনেকৈ বহিছে এতিয়া, যিহেতু লকডাউনৰ পাছত অকণমান খুলিছিলে, যিহেতু এখন সৰু বজাৰ, ইয়াত গাহৰি এটা কাটে বুলি জানো, আৰু সেই গাহৰিটোকে নিবৰ কাৰণে আহিছোঁ। এইবিলাক মানুহবিলাক আহিছে, মই বহুত মৰ্ণিঙতে আহিছোঁ, অলৰেডি মানুহ অহাই নাই, দোকান খুলিছেহে। নহ'লে আকৌ গাহৰি মাংস ভাল নাপাম যে, সেই গতিকে আহি মই বজাৰ অতি সোনকালে পাই গ'লোঁ। জাষ্ট ৰ'দটো ওলাইছে, ভাল লাগিছে, কিন্তু বহুত ঠাণ্ডা লাগিছে। এইটো গাহৰি কাটি আছে ছাইডতে, ৱাও। এতিয়া আমি আহি বজাৰখন পালোহি, আৰু ফাইনেলি এতিয়া গাড়ী ৰখাওঁ। অঁ দাদা, বুনিয়া ভুজিয়া কিমান কেজি? অঁ হে, অকলে আহিছোঁ, গাহৰি মাংস নিব আহিলোঁ। আজি নহয় আজি যাবহে। হে, তো গাহৰিটো ল'লোঁ। গাহৰি লোৱাৰ পাছত এতিয়া মই চন্দা মাছ লৈ লৈছোঁ, যিহেতু গাহৰি মাংস নোখোৱা মানুহো আছে, সেই গতিকে মাছ লৈ ল'লোঁ। এইফালে ব্ৰইলাৰ ওলাই আছে, ব্ৰইলাৰটো নলওঁ, মাছৰ দোকানী দুজন লগ পালোঁ, ইয়াৰ চন্দা মাছ ল'লোঁ। আৰু এতিয়া মই ফাইনেলি গাড়ী আহি পাই গ'লোহি, বজাৰ কৰি হৈ গ'ল। এতিয়া মই গাড়ী চাবি লগাওঁ আৰু ডাইৰেক্ট আপোনালোকক পথাৰৰ মাজলৈ লৈ গৈ আছোঁ। ব'লক এতিয়া আপোনালোকক মই পথাৰলৈ লৈ যাওঁ আৰু দেখাওঁগৈ আজি দাৱনীসকলে কি কৰি আছে। যিহেতু বজাৰ কৰি হৈ গ'ল, এতিয়া পথাৰলৈ আহি আছোঁ, লৈ আহিছোঁ তেওঁলোকক অকণমান গানা বাজনা অলপ শুনাই পিনি মনটো ভাল লগাই দিবলৈ। আৰু কিছুমান কাৰ্যসূচী আছে আজি, যিহেতু ধান দাই থকা, তাত মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম। খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, শেষলৈকে চাই থাকক। আজি সোণালী ধাননি পথাৰত যিহেতু দেখাব গৈ আছোঁ, ধান দাই আছে, এইখিনি ধান দাই হৈ গ'ল। এতিয়া ব'লকচোন তেওঁলোকে কি কৰি আছে, আৰু এইভাগ লৈ গৈছোঁ, যিহেতু মানে অলপ ফূৰ্তি কৰিব সকলোৱে, যিহেতু আজি শেষ লাষ্ট ধান দোৱা, আৰু ডোখৰত অলপ আছে কিছুমান মানুহ, আপোনালোকে হয়তো দেখিছে। তো ব'লক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি লৈ যাওঁ, আৰু আপোনালোকক বজাৰ কৰা দেখুৱালোৱে। যিহেতু ৰাতিপুৱাই গ'লোঁ, বহুত ঠাণ্ডা, গাহৰি মাংস বিচাৰি গৈছিলোঁ, যিহেতু দাৱনীসকলক ভালকৈ খোৱালেহে ভালকৈ কাম কৰিব, নহয় জানো। ব'লক এতিয়া আপোনালোকক লৈ যাওঁ দাৱনীকেইজনী ওচৰলৈ। এয়া লগ পালোঁ, বৰ্তাই কৰি আছে, ধান দাই আছে। বৰ্তা ধান দাই আছে? অঁ অকলে কি ধান এইবিলাক? ৰঞ্জিত ধান? আচ্ছা, অকলে দাই আছে? অঁ ধান কেনেকুৱা হৈছে বুলি ক'ব পাৰি এইবিলাক? হিচাপ এটাত হৈছে ন? ঠিক আছে। মই এই অকণমান দাৱনীসকলক দেখুৱাবলৈ যাওঁ ইউটিউবত। ভিডিঅ' এটা আনি মেকিং কৰি আছোঁ। এইফালৰ পৰা এজনে ডাঙৰি আনি আছে, দেখুৱাই আছোঁ। আৰু যিহেতু মই এতিয়া দাৱনীকেইজনী ওচৰ পোৱাগৈ নাই, এয়া এজনে ডাঙৰি আনি আছে, মাৰি আছে ন? মাৰক। এয়াই হ'ল পথাৰৰ পৰিৱেশ। বাকীবিলাক দাই হ'ল, এইবিলাক মুঠি নিবৰ কাৰণে আছে, মুঠি নিবলৈ আছে। আৰু এতিয়া যিডোখৰত দাই আছে মই সেইডোখৰলৈ গৈয়ে থাকোঁ, আপোনালোকক পোনপটীয়াকৈ দেখুৱামগৈ। দাৱনীসকলৰ লগত অলপ কথা বতৰা পাতিম, হাঁহি ধেমালি কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। যিহেতু পাই গ'লোহি অৱশেষত আহি বহুত বছৰ পাছত আহিলোঁ পথাৰলৈ। আমাৰ দাৱনীসকলে ধান দাই আছে,
ইয়াত এগৰাকী মানে বিশেষ মানে আছে, খুব জমনি হৈ থাকে বুলি কোৱা শুনিলোঁ, সেয়া আহিলোঁ। আৰু নামটো কি আছিল হ'লে আপোনাৰ? বিন্তি চুতীয়া। আৰু এনেই কমেডি নামটো কলা আতি বুলি কয়। বোকা আছে, মা হে প্ৰভু, জোতা পিন্ধি আহিছো আৰু পথাৰলৈ। বলক 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 বলক। এয়া ধান দাই আছে আৰু এইবিলাক কি ধান? ৰঞ্জিত। তো হেৰি নহয়, এতিয়া আপোনালোকক এয়া মালিকনীয়ে কি খুৱাম কৈছে আজি? সাঁজ আছে নাই? হে এই খা আকৌ কি কয়? কণী নহয়, গাহৰি মাংস। গাহৰিও আছে, গাহৰিও আছে। তাৰপিছত আৰু এইফালে হেৰি কেনেকুৱা খবৰ খাতি? খবৰ খাতি ভাল? চা হেৰিটো জাপিটো আঁতৰাই দিয়ক আকৌ, আমি অকমান ইউটিউবত চেহেৰাটো দেখুৱাই দিওঁ ন। কেলে লাজ কৰিছে? ল'ৰা পচন্দ কৰিব বুলি? এ হৰি, বুঢ়া। আচ্ছা আচ্ছা আচ্ছা। দেখুৱালো আপোনালোকক দাৱনীসকলৰ লগত অলপ কথা পাতিলোঁ। আৰু যিহেতু এতিয়া তেওঁলোকৰ চাৰ্জিং হোৱা নাই, আমাৰ অসমৰ সকলোৱে মানে প্ৰিয় বুলি ক'ব লাগিব সাঁজ, মানে যিটো ঘৰুৱা পানী বুলি কয়। তো সেইটো খালে তেওঁলোকৰ মুখৰ পৰা মাত ওলাব, যিহেতু এতিয়া বোলে সেইটো বস্তু আগতীয়াকৈ লাগে কৈছে। তো সেইটো বস্তু মই যোগাৰ কৰি লওঁ, তাৰপিছত তেওঁলোকৰ লগত কথা পাতিম, তেতিয়াহে তেওঁলোকে অলপ মানে ক'ব আৰু যি ক'বলগীয়া থাকে। চ' আজি এয়া সোণালী ধাননি পথাৰ দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব আৰু কমেণ্ট কৰি জনাব। আৰু এনেকৈ সৰু সৰু ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ পঠাই থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বহুত বছৰৰ পাছত আহিছোঁ, এই গোটেই বোকা লাগিলে দেখিছে নাই, গোটেই একদম জোতা চোতা পিন্ধি গুচি আহিলোঁ নহয়। এইবাৰ নেক্সট বাৰত একদম এতিয়া যিজন মানে খেতিয়ক তেনেকৈ আহিম। আৰু কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো, আৰু মই তেওঁলোকক